আজি অফিসত যাদৱ আৰু মাধৱ এজনো নাই যে, কিনো হৈছে সিহঁতৰ? ছাৰকে সোধো নেকি? না বাবা, নুসুধো। সুধিলে আকৌ সিহঁতৰ কাম মুখামুখি কৰিবলৈ ক'ব। বাদ দে, আজি ঘৰত যাওঁতে সিহঁতৰ ফালে দিয়েই যাম। কি হৈছে চাই যাব পাৰিম। এতিয়া মই নিজৰ কাম মুখা কৰোঁ, নহ'লে আকৌ গালিহে খাব লাগিব। এইটো দেখোন যাদৱ, ইও মানে আজি অফিসত যোৱা নাই। যাদৱ, কোৱা, তই আজি অফিসত যোৱা নাই যে, কিয়? নাই, এনেই ঘৰত অলপ কাম আছে, সেইবাবে নগলো আজি অফিসত। পিছে তুমিও যোৱা নাই যে, কিয়? মোৰো একেই, মোৰো ঘৰত কাম আছিল অলপ। পিছে ছাৰক কি ফাঁকি দিলি? মই মোৰ জ্বৰ হোৱা বুলি কৈছো। এনে ছুটি বিচাৰিলেতো ছুটি নিদিয়ে। ঘৰৰো কাম থাকে, কামখিনি কৰিব লাগে। তাকেহে, পইচা দিয়ে অলপমান কামটো কৰি থাকিব লাগে। সদায় সদায় অফিস যোৱা, অফিসত গ'লেতো আকৌ কামৰ শেষে নাই। কি কৰিম, ঘৰৰো কাম থাকে, নিজৰ গাটোৰো কথা আছে। সেইকাৰণে মাজে মাজে ফাঁকি দিব লগা হয়। কি কৰিম, উপায় নাই। হয়। পিছে টংকে গ'ল নে নাই আজি অফিসত? মই নাজানো, গৈছে চাগে। হাই, যাদৱ আৰু মাধৱ দেখোন একেলগে। কি কথা পাতি আছা? নাই, এনে আজি অফিস নগলো যে, তাকেই কৈ আছো। সিও নগলে, লগ পালো, একেলগে কথা পাতি আছো অলপ সময়। পিছে তুমি ক'ৰ পৰা আহিলা? মই অফিসতে গৈছিলো, তোমালোক দুইজনকে দেখা নাপালো। সেইকাৰণে ভাবিলো ইফালে দিয়ে যাওঁ, তোমালোক দুইজনক লগ কৰি যাওঁ। কি হৈছে খবৰ এটা লৈ যাওঁ। হয় নেকি? পিছে ছাৰে কিবা সুধিছিল নেকি আমাৰ কথা? নাই, একো সোধা নাই। পিছে কালি যাবিনে নাই? যাম, কিয় নাযাম? যাম। এতিয়া মই যাওঁ, মোৰ ঘৰত অলপ কাম আছে, কামখিনি কৰিব লাগিব। তোমালোকে কথা পাতা। ময়ো যাওঁ, ব'লা আমিও যাওঁ। কালি লগ পাম তেতিয়াহ'লে অফিসত। ৰ'ব, আপোনালোকে একো নাযাব। অফিসৰ বাকীখিনি ৰহস্য অহাটো খণ্ডত চাবলৈ পাব। আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।